বিস্তু शकंता काल कोटि जीता जगता दानवा दारका दुष्ट दानवा दारका दुष्ट दानवा शिष्य गीतम राखिंधुरा मान एकटा एकटा गत गुरु कोई और देखो ओ जगत गुरु कयु
আমি এই ওমকার সৃষ্টি স্থিতি আর প্রলয়র একমাত্র গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ড আমি স্ৰষ্টা। এই ধৰাধামত যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে মহাপুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয়, ঠিক তেতিয়াই আমি আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ কাৰণে সত্য ৰক্ষাৰ কাৰণে এই ধৰাধামত যুগে 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 ভিন্ন ৰূপে লওঁ অৱতাৰ। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ এই ধৰাধামত পাপৰ কোনো আদি অন্ত নাই। সমগ্ৰ ধৰা বৰ্তমান পাপত নিমজ্জিত হৈছে। ফলত অচিৰেই সৃষ্টি হ'ব এক মহাপ্ৰলয়। কিন্তু সেই মহাপ্ৰলয়ত আবিৰ্ভাৱ হোৱা নানা বিভীষিকা আমি নিজ হাতেৰে কৰিম দমন। তাৰ লগে লগে আমাৰ মহাভক্ত ধৰ্মপৰায়ণ ৰাজা সত্যৱতৰ ধৰ্ম পৰীক্ষাৰ দ্বাৰা এই পৃথিৱীত আমি নতুন সৃষ্টিৰ মেলি যাওঁ। এই বিষয়ে আমি প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ লগত কৰোগৈ আলোচনা। কাৰণ এই জগত ৰক্ষাৰ ভাৰ আমি কৰিছো গ্ৰহণ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়।